এইবোৰ কৰি কি পাইছা? আগৰ দৰে যে তুমি নাচি-বাগি নাথাকা। এইবোৰ কৰি কি পাইছোঁ? আচলতে মই কি পাইছোঁ ৰাইজ, পজিটিভ ভাইবছ এটা পাইছোঁ আৰু আপোনালোকৰ লগত কানেকশ্যন হৈ থকাৰ সুযোগ পাইছোঁ। বাৰু যিয়েই নহওক, জুবিনে কৈ গৈছিলে যে যেতিয়া মানুহৰ বেয়া সময় থাকে তেতিয়া কোনো কাৰো লগত নাথাকে। একো নাই, চলি যাব। ময়ো সেই আদৰ্শৰে গৈ আছোঁ। বাৰু এই মোৰ আজি স্কিনটো চাওকচোন, অলপ বাৰু উন্নত দেখিছেনে? আৰু এইকেইদিন প্ৰায়েই মই ফেচ ৰোলাৰ ইউজ কৰিছোঁ আৰু মেছোৰ পৰা অৰ্ডাৰ কৰি আনিছিলোঁ আচলতে। দেখিছে আপোনালোকে, যিহেতু মোৰ চকুৰ ওচৰত পাফিনেছৰ প্ৰব্লেম আছে আৰু প্ৰায়ে স্কিনটো মোৰ ফুলা ফুলা হৈ থাকে, আৰু যেতিয়াৰ পৰা মই এই ফেচ ৰোলাৰটো ইউজ কৰিছোঁ অলপ সুফল পাইছোঁ। যদি আপোনালোকে বিচাৰে যে এইটো ভাল বুলি ভাবে, তেনেহ'লে আপোনালোকেও অৰ্ডাৰ কৰিব পাৰে। বহুতো আচলতে ল' প্ৰাইজত মই আনিছোঁ। বাৰু যিয়ে নহওক, ৰিজাল্টটো আপোনালোকে শেষত দেখিব। আৰু আজি ক'লৈ গৈ আছোঁ মই নকওঁ, নতুনকৈ ইউটিউব চেনেল এটা খুলিছোঁ সৰুকৈ। যদি আপোনালোকে মোৰ বিষয়ে জানিব বিচাৰে, তেতিয়াহ'লে ইউটিউবটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ আহিছোঁ দেই, বাই।